হোটেল উদ্যোগ, হোটেলৰ মালিক, কৰ্মচাৰীসকল, পৰ্যটন উদ্যোগ, অটোৱালা, ৰিক্সাৱালা, টেক্সি ড্ৰাইভাৰ, ওলা উবেৰৰ গাড়ী চালকসকল আৰু গাড়ী দিয়া লোকসকল, দৈনিক মজুৰি কৰা লোকসকল আৰু অন্যান্য ক্ষতিগ্ৰস্তসকলক দিয়া ক্ষতিপূৰণৰ বিষয়ে উল্লেখ কৰিব লাগে। ৰাজ্যপাল ডাঙৰীয়াৰ ভাষণৰ সংশোধনী প্ৰস্তাৱত এইসমূহ বিষয়ে উল্লেখ কৰাৰ প্ৰস্তাৱ দাঙি ধৰিলোঁ। 2. ড্ৰাগছৰ বিৰুদ্ধে অবিৰত যুদ্ধ। পৃষ্ঠা এই উপশিৰোনামেৰে ড্ৰাগছ বিৰোধী চৰকাৰী অভিযানে অসমত ড্ৰাগছ সেৱন কৰা লোকৰ ওপৰত কেনে প্ৰভাৱ পৰিছে, অৰ্থাৎ অসমত ড্ৰাগছ সেৱন কম হৈছেনে নাই, ড্ৰাগছৰ ব্যৱসায় শেষ হৈছেনে নাই, কেতিয়াৰ ভিতৰত অসমত অবৈধ ড্ৰাগছ ব্যৱসায় শেষ হ'ব বুলি চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে সেই সম্পৰ্কে উল্লেখ কৰিব লাগে। তাৰোপৰি ড্ৰাগছ বিৰোধী অভিযানৰ নামত কিমান এনকাউণ্টাৰ কৰা হ'ল তাৰো উল্লেখ থাকিব লাগে। মিছন বসুন্ধৰা 7 আৰু 8 পৃষ্ঠাত এই উপশিৰোনাম